এই মুহূৰ্তত দিবলৈ লৈছোঁ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 অক্টোবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল ৰাতিপুৱাৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা বিগ নিউজ, এটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাই আছোঁ, যুদ্ধত এই পৰ্যন্ত 1300 ইজৰাইলী নাগৰিকৰ মৃত্যু হৈছে। 3200 ইজৰাইলীৰ হামাছৰ আক্ৰমণত আহত। এই মুহূৰ্তত আমি মিডিল অসমৰ দৰ্শকসকলক যুদ্ধৰ আপডেট দিবলৈ লৈছোঁ। বৰ্তমানে 120টা পৰিয়ালৰ সদস্যক অপহৰণ হামাছৰ দ্বাৰা। ইজৰাইলৰ বুকুত নিক্ষেপ কৰা হৈছে 6000তকৈও অধিক ৰকেট। ইজৰাইলৰ 2687টা স্থানত আঘাত কৰিছে হামাছৰ মিছাইলে। যুদ্ধত এই পৰ্যন্ত 1300 ইজৰাইলী নাগৰিকৰ মৃত্যু হৈছে আৰু 3200 ইজৰাইলৰ হামাছৰ আক্ৰমণত আহত হৈছে বুলি জানিব পৰা গৈছে। আমি পুনৰবাৰ জনাই আছোঁ, 1200টা পৰিয়ালৰ সদস্যক অপহৰণ কৰিছে হামাছৰ দ্বাৰা আৰু 6000তকৈও অধিক ৰকেট নিক্ষেপ কৰা হৈছে। আজি ৰাতিপুৱাৰ দ্বিতীয়টো খবৰ হৈছে কলিয়াবৰৰ জখলাবন্ধাত নিশা ডাঙৰ ঘটনা। এগৰাকী মানসিক ৰোগীক বিদ্যুতৰ খুঁটাত বান্ধি মাৰপিট কৰা লোকজন কলিয়াবৰৰ সৰুবগীয়াৰ দুলাল বুলি চিনাক্ত কৰা হৈছে। ব্যৱসায়ী দেৱেন বৰা, ৰাজামণি বৰা, শেখৰ নামৰ এজনৰ বিৰুদ্ধে মাৰপিট কৰাৰ অভিযোগ। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী। বান্ধি থোৱা অৱস্থাতে উদ্ধাৰ কৰে লোকজনক। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে নিশাৰ মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। জনতা ভৱনৰ সন্মুখতে এই পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰবেগী মাৰ্চিডিজ বাহনে মহতিয়াই নিলে দোকান। জুচৰ এখন দোকানত খুন্দা মাৰে বাহনখনে। তীব্ৰ বেগত আহিছিল এই বিলাসী বাহন আৰু কটমপি ৰক্ষা পৰিছে দোকানী। ঘটনাৰ পাছতে উত্তপ্ত পৰিস্থিতি। আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। আমি পুনৰবাৰ জনাই আছোঁ, গুৱাহাটী মহানগৰীত যোৱা নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জনতা ভৱনৰ সন্মুখতে এই পথ দুৰ্ঘটনা সংঘটিত হয়। জুচৰ এখন দোকানত খুন্দা মাৰিছে বাহনখনে। আগবাঢ়িছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো লৈ। পত্নীয়ে হত্যা কৰিলে স্বামীক। কৰিমগঞ্জৰ নয়াবাৰীত নিশংস হত্যাকাণ্ড। শিলেৰে মূৰত আঘাত কৰাৰ ফলত প্ৰাক্তন SSB জোৱান অজয় নাথৰ মৃত্যু। পত্নী সুদীপা নাথৰ বিৰুদ্ধে হত্যাৰ অভিযোগ। আৰক্ষীয়ে আটক কৰিছে ঘাতক পত্নী সুদীপা নাথক। কিহৰ বাবে পত্নীয়ে এনে কাণ্ড সংঘটিত কৰিলে সেয়া ৰহস্যৰ আৱৰ্তন। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে হিন্দু নেতাৰ ওপৰত আক্ৰমণক লৈ বাংলাদেশত ভয়ংকৰ পৰিস্থিতি। ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক। প্ৰতিবাদী সমদলৰ মাজতে যুৱলীগ আৰু ছাত্ৰ লীগৰ কৰ্মীসকলে আক্ৰমণ আৰু লগতে প্ৰতিবাদৰ সমদল। এই আক্ৰমণত প্ৰত্যাক্ৰমণৰ ঘটনাত আহত হৈছে বহুতো লোক। হিন্দু, বৌদ্ধ, খ্ৰীষ্টান একতা পৰিষদৰ হিন্দু নেতাৰ ওপৰত চলিছে আক্ৰমণ। এই আক্ৰমণৰ বিৰুদ্ধে বাহিৰ কৰিছিল প্ৰতিবাদী মিছিল। আমি পুনৰবাৰ জনাই আছোঁ, ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক। হিন্দু নেতাৰ ওপৰত আক্ৰমণক লৈ বাংলাদেশত ভয়ংকৰ পৰিস্থিতি। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে শিক্ষক সমাজলৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। শিক্ষকেও পাব মামাৰ স্কুটি। শিক্ষকলৈ নতুন আঁচনি ঘোষণা। এইবাৰ মামাই স্কুটি দিব প্ৰতিজন শিক্ষকক। বিদ্যালয়লৈ অহা যোৱাত অসুবিধা পোৱা শিক্ষকক দিব স্কুটি। যাতায়াতৰ অসুবিধা থকা শিক্ষকে কৰিব পাৰিব আবেদন। শিক্ষকৰ আবেদনৰ ভিত্তিত চৰকাৰে দিব একোখনকৈ স্কুটি। চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে এই আঁচনি ঘোষণা। তেজপুৰত এই বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। আমি পুনৰবাৰ জনাই আছোঁ, এইবাৰ মামা ছাত্ৰ ছাত্ৰীৰ বাহিৰে শিক্ষকসকলকো স্কুটি দিব।
তেজপুৰত উপস্থিত হৈ এই মন্তব্য কৰে। যাতায়াতৰ অসুবিধা থকা শিক্ষকে কৰিব পাৰিব আবেদন। নমস্কাৰ, স্বাগতম জনাইছো মিডিল অসমলৈ আৰু এই মুহূৰ্তত জনাই আছো এটা দুখজনক খবৰ। লংকা ফৰমাৰপাৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আতাউৰ ৰহমান ছাৰ আৰু আমাৰ মাজত নাই। এই মুহূৰ্তত জনাই আছো এটা সকলোৰ বাবে জানিবলগীয়া খবৰ। লংকাৰ ফৰমাৰপাৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ছাৰ আমাৰ মাজত আৰু নাই। কিছু সময়ৰ আগতে এই জীৱনৰ পৰা শেষ নিশ্বাস ত্যাগ কৰে। আমি পুনৰবাৰ কেৱল মাত্ৰ মিডিল অসমৰ দৰ্শকসকলক জনাই আছো, লংকাৰ অন্তৰ্গত ফৰমাৰপাৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল আতাউৰ ৰহমান ছাৰ। জানিব পৰা মতে 1988 চনৰ পৰা এইখন বিদ্যালয়ত আতাউৰ ৰহমান ছাৰে কৰ্মজীৱন আৰম্ভ কৰে আৰু আজি কিছু সময়ৰ আগতে তেখেতৰ শেষ নিশ্বাস ত্যাগ কৰে। এই মুহূৰ্তত মিডিল অসমৰ দৰ্শকসকলক জনাই আছো ফুল প্লেটত সম্পূৰ্ণ সবিশেষ। ফৰমাৰপাৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আতাউৰ ৰহমান ছাৰ আৰু আমাৰ মাজত নাই। এখেতৰ মৃত্যুৰ সহস্ৰ গুণমুগ্ধৰ শোকৰ ছাঁ পৰিছে লংকাত। 1988 চনৰ পৰা ফৰমাৰপাৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে যোগদান কৰে আতাউৰ ৰহমান ছাৰে আৰু আজি 4 বছৰৰ পৰা প্ৰধান শিক্ষক হিচাপে আছিল ফৰমাৰপাৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ। উল্লেখযোগ্য যে অহা 2024 চনৰ মাৰ্চ মাহত অৱসৰ গ্ৰহণ কৰাৰ সময় আছিল আতাউৰ ৰহমান ছাৰৰ। আতাউৰ ৰহমান ছাৰৰ মৃত্যুত বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰে। কাইলৈ আতাউৰ ৰহমান ছাৰৰ জানাজাৰ নমাজ অৰ্থাৎ শনিবাৰে ৰাতিপুৱা 10:30 দক্ষিণ লস্কৰ পশ্চিম ফৰ্মাগাঁও জামে মছজিদৰ সন্মুখত অনুষ্ঠিত কৰা হ'ব। আমি পুনৰবাৰ জনাই আছো, কাইলৈ শনিবাৰ 10:30 দক্ষিণ লস্কৰ পশ্চিম ফৰ্মাগাঁও জামে মছজিদৰ সন্মুখত জানাজাৰ নমাজ সম্পন্ন কৰা হ'ব।